নমস্কাৰ। আজি আমাৰ এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে নাগৰিকত্ব সংশোধনী আইন 2016 আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই আইন গৃহীত হ'লে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব তাৰে ওপৰত পৰ্যালোচনা। নাগৰিকত্ব সংশোধনী আইন 2016 মতে পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টিয়ান ধৰ্মীয় সম্প্ৰদায়ৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলক কোনো ধৰণৰ শাস্তি বা বহিষ্কাৰ কৰা নহ'ব বুলি অনুমতি প্ৰদান কৰিব বিচাৰিছে। নাগৰিকত্ব আইন 1955 অনুসৰি যিসকল অনুপ্ৰৱেশকাৰী কোনো ধৰণৰ বৈধ অনুজ্ঞাপত্ৰ অবিহনে অথবা বৈধ অনুজ্ঞাপত্ৰ সময়সীমা উকলি যোৱাৰ পিছতো ভাৰতত বসবাস কৰি আছে তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ'ব। পৰৱৰ্তী সময়ত এই আইনখনৰ সালসলনি কৰা হৈছে। 2015 চনৰ ছেপ্টেম্বৰ মাহৰ নীতি অনুসৰি যিসকল সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা 31 ডিচেম্বৰ 2014 আগত বা সেই সময়ত আহি ভাৰতবৰ্ষত বসবাস কৰি আহিছে, সেই অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰত চৰকাৰৰ দ্বাৰা কোনো ধৰণৰ শাস্তি অথবা বহিষ্কাৰ কৰা নহ'ব। ইয়াৰ উপৰিও এই সংশোধনী বিলখনে যিসকল অনুপ্ৰৱেশকাৰী যোৱা 6 বছৰ ধৰি ভাৰতবৰ্ষত বসবাস কৰি আহিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আগত এই বসবাস কৰা সময়সীমা যদিও 11 বছৰ আছিল সেয়া 6 বছৰলৈ হ্ৰাস কৰিব বিচাৰিছে। এই সংশোধনী বিলখনে অবৈধ মুছলমান অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিয়া নিদিয়াৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। ইয়াৰ দ্বাৰা এই বিলখনে ভাৰতীয় সংবিধানৰ আৰ্টিকল 14 নীতিক উলংঘা কৰিছে। য়োজনা মেগাজিনৰ প্ৰকাশিত তথ্য অনুসৰি 1901 চনত ভাৰতৰ সৰ্বমুঠ জনসংখ্যা আছিল 29 কোটি। সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যা আছিল 44 লাখ। 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূৰ্বৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই 450 লাখ হৈছে। এই মেগাজিনখনত উল্লেখ কৰা ধৰণে উত্তৰ পূৰ্বাঞ্চলত যি এই জনসংখ্যাৰ বিস্ফোৰণ হৈছে সেয়া জন্মহাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবদ হোৱা নাই। এয়া কেৱল এই অঞ্চলটোত হোৱা অনুপ্ৰৱেশকাৰীসকলৰ ফলতহে বৃদ্ধি পাইছে। অনুমান মতে 1971 চনৰ পৰা বৰ্তমানলৈ 15 পৰা 20 লাখ হিন্দু বাংলাদেশী ভাৰতত অবৈধভাৱে বসবাস কৰি আছে। বাংলাদেশ ব্যুৰো পৰিসংখ্যাৰ মতে বাংলাদেশত বৰ্তমান 1,70 লাখ হিন্দু লোক বসবাস কৰি আছে। যিহেতু এই বিলখনে ধৰ্মীয় ভিত্তিত ভাৰতীয় নাগৰিকত্ব দিয়াৰ যো-জা চলাইছে, তেনেক্ষেত্ৰত এই বিলখন বলবৎ হ'লে বাংলাদেশত বসবাস কৰা হিন্দু অনুপ্ৰৱেশকাৰীসকলে ভাৰতবৰ্ষলৈ অহা সম্ভাৱনা বাঢ়ি গৈছে। এই নাগৰিকত্ব সংশোধনী আইনখন অসম চুক্তিৰ বিপৰীতে গৈছে। অসম চুক্তি 1985 চনত ৰাজীৱ গান্ধী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেক অবৈধ অনুপ্ৰৱেশকাৰীসকলক বিদেশী ৰূপে চিনাক্তকৰণ কৰা হ'ব। যিহেতু আমি জানো যে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, গতিকে ভাৰতবৰ্ষত যদি ধৰ্মৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হয় ই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতা নীতিক বাৰুকৈ আঘাত কৰিব আৰু ই ৰাষ্ট্ৰীয় পৰ্যায়ত ধৰ্মীয় সংঘাতৰ সৃষ্টি কৰিব। এই অনুপ্ৰৱেশকাৰীবোৰ যদি ভাৰতৰ নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে ইয়াৰ প্ৰভাৱ অসমত বাৰুকৈ পৰিব, যাৰ ফলত অসমীয়া ভাষা, সংস্কৃতি, ৰাজনৈতিক, ধৰ্মিক আৰু ভৌগোলিকভাৱে বিশেষ প্ৰভাৱ পৰিব। নিবনুৱা সমস্যা বৃদ্ধি হ'ব আৰু ই জাতীয় জীৱনক সংকটৰ অৱনতিলৈ ঠেলি দিব। সদৌ শেষত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অসমত অসমীয়া জাতিটো সংখ্যালঘু হোৱাটো আমি কোনো পধ্যেই নিবিচাৰোঁ। আমি বিচাৰোঁ 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন অনুপ্ৰৱেশকাৰীক বিদেশী ৰূপে চিনাক্ত কৰক আৰু অসম তথা ভাৰতবৰ্ষৰ সীমাৰ পৰা বহিষ্কাৰ কৰক। আমাৰ জাতিটো সংকটত আছে, গতিকে সময় থাকোঁতেই আমাৰ জাতীয়তাবাদী সত্তাক বচোৱাৰ প্ৰচেষ্টা আমি ল'বই লাগিব। আমি ইয়াৰ দ্বাৰা অসমৰ প্ৰত্যেকখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক এই আইনখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছোঁ।
NRC যোগেৰে ভাৰত চৰকাৰে যি বিদেশী বহিষ্কাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে সি এক লক্ষণীয় বিষয়। যদিহে নাগৰিক সংশোধনী আইনখন বলবৎ হয় তেনেহ'লে ধৰ্মীয় ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু ই ৰাষ্ট্ৰীয় পৰ্যায়ত ধৰ্মীয় সংঘাতলৈ পৰিণত হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ যে নাগৰিক সংশোধনী আইন 2016ৰ বিৰোধিতা কৰক। অসমৰ জাতীয়তাবাদী ৰক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহক আমি সকলোৱে মিলি আজি নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰোধিতা কৰোঁ। জয় আই অসম।